লাখ 2 লাখ উপস্থিত থাকিব 5 মাহ 8.5 এতিয়ালৈকে থাম্বনেইলটো চাই গমেই পাইছে মই ক'ত যাই আছোঁ কি কৰিম আজি তো আপোনালোকে চাই থাকিব মই দেখুৱাই নমস্কাৰ আজি যাই আছোঁ আপোনাৰ ভোগেশ্বৰী মন্দিৰ তাতে 300 বছৰ হ'ব আজি তো যাম আপোনালোকক দেখুৱাম তাতে পৰিৱেশটো দেখুৱাম তাতে কেনেকুৱা হৈছে বা কিমান কেনেকুৱা হ'ব যাই আছে তাত দেখুৱাম দেখুৱাবলৈ চাই থাকিব তো যাই আছোঁ চাইকেল লৈ এনেকৈ তো আগত ষ্টেণ্ড আৰু মই যাই আছোঁ এনেকৈ ফাইনেলি মই মন্দিৰৰ গেটত সোমাম এই এটা আছে তো এইখন গেট মই যাই আছোঁ তো দেখুৱাই আছোঁ চাওঁ বহুত মানুহৰ সময় হৈছে তো গমে পাইছে তো এনেকৈ যাই আছোঁ বহুত মানুহ দেখা পাইছে পিছপিনৰ পৰাও তো এনেকৈ যাই আছোঁ তো দেখুৱাম যিমানেৰে পাৰোঁ পাৰ্কিংবিলাক আছে ধুনীয়াকৈ পাৰ্কিং ব্যৱস্থাও আছে ইয়াত তো সেইটোৱে ভিতৰত সোমাম এতিয়া আৰু বহুত মানুহৰ ভিৰ হৈছে আজি মাঘৰ 1 তাৰিখ বুলি পহিলা মাঘ বুলি আজি বহুত ভিৰ বহুত মানুহৰ সমকম হৈছে প্ৰায় বহুতখিনি মানুহ হ'ব তো যাম এতিয়া যাইলে আপোনালোকক দেখুৱাবলৈ মই এটা যিমানে পাৰোঁ চেষ্টা এটা কৰিম বা দেখুৱাম তো চাই থাকিব তো ধুনীয়াকৈ মই যাওঁ আগলৈ তো চাই থাকক তো ফাইনেলি মন্দিৰৰ ভিতৰত সোমাম বা মন্দিৰৰ ভিতৰৰ চহৰত প্ৰৱেশ কৰিম আৰু তো আপোনালোকক দেখুৱাম মই যাই আছোঁ ভিতৰলৈ তো চাই থাকিব ধুনীয়াকৈ দেখুৱাই আছোঁ বন্ধু কেইজনমান লাগ পাইছোঁ মোৰে বন্ধু আছে কেনে এইবাৰী মজা তো ইয়াত গামোচা স্পেচিয়েল বুলি কোৱা হয় তো গামোচাবিলাক এনেকৈ দেখা পাব আপুনি আৰু মেইন গামোচা ইয়াত মন্দিৰটোত বান্ধে আহি আপোনাৰ ভোগেশ্বৰী মন্দিৰটো যাত আজি 300 বছৰ সম্পূৰ্ণ হ'ল তো তাত মই আহিছোঁ তাত মই আজি দেখুৱাম তাত দেখুৱাই যিমানেৰে বাৰু দেখুৱাম তো চাই থাকিব ফাইনেলি মই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাৰ আগতে কিমান মানুহে তো চাওক ইমান ধুনীয়াকৈ মানুহবিলাকে শাৰী পাতি লাইন পাতি আছে তো ইয়াত আহিছোঁ মই তো দেখুৱাম বুলি আহিছোঁ অকণমান তো মন্দিৰৰ ভিতৰত এতিয়া সোমাম তো এইটোৱে আৰু তো ভাল লাগিল তো দাদা কেনে ভাল না তো দাদাকো লগ কৰিলোঁ ভাল লাগিল তো মন্দিৰৰ ভিতৰত সোমাম তো দেখুৱাম আপোনালোকক দেখুৱাই কেনে পাই জনাব ফাইনেলি মই মন্দিৰৰ ভিতৰত সোমাম তো চাব পাৰে তো মই আহি পাইছোঁ মন্দিৰৰ ভিতৰত তো যাই আপোনালোকক দেখুৱাই আছোঁ তো কেনেকুৱা পাই জনাব নিশ্চয় বহুত মানুহৰ ভিৰ হৈছে গামোচাই দেখা পাব আপুনি যিমান পিনে চাই চব গামোচা হয় তো ওপৰৰ পৰা সকলো পিনে গামোচা আছে প্ৰৱেশ কৰিছোঁ মন্দিৰৰ ভিতৰত আছোঁ ইয়াত গামোচা বহুত গামোচা বান্ধে মানুহবিলাকে মনৰ কামনা পূৰণ হোৱাৰ বাবে তো এনেকৈ আপুনি চাব পাৰে লাখ লাখ গামোচা আছে ইয়াত এনেকৈ তো চাব পাৰে মই দেখুৱাম তো আগলৈ যাওঁ তো দেখুৱাই আছোঁ তো চাওক যিপিনে চাই আপোনালোকে মন্দিৰৰ ভিতৰত গামোচাই দেখা পাব তো যে গামোচা লাখ লাখ গামোচা আছে আপোনালোকে চাব পাৰে বহুত ধুনীয়া মন্দিৰভাগ এই হয় ভোগেশ্বৰী মন্দিৰ আমাৰ তো চাব পাৰে ইয়াত গামোচা অনেক গামোচা আছে তো বহুত গামোচা লাখ লাখ গামোচা আছে তো চাব পাৰে বহুত ধুনীয়া লাগে আৰু আপোনালোকে আহক মন্দিৰভাগৰ পাছ লৈ ল'লোঁ লৈ এতিয়া ভিতৰত পৰা এনেকৈ আছোঁ বহুত মানুহ এয়া সকলে প্ৰসাদবিলাক এনেকৈ বান্ধি আছে বা যিমান মানুহে দিছে তো এইবিলাক খুলি আছে না এইবিলাক খুলি ধুনীয়াকৈ ৰাইজক দিব মানে এনেকৈ ইয়াত প্ৰসাদৰ কাৰণে আইতাসকলে আছে ইয়াত আইতা এবাৰ কিবা কৈ দিয়ক তো নাৰিকল কুটি আছে ইয়াত তো আপোনালোকৰ কাৰণে কুটি আছে তো এইটো দিয়ক 8.5 নাৰিকল কাটি আছে তো চাওক কিমান কষ্ট কৰি আছে একদম কৰি আছে ইয়াত মানে প্ৰসাদৰ ব্যৱস্থা কৰিছে আপোনাৰ তো দি আছে এতিয়া দাদা ৰাইজৰ কাৰণে না চব ৰাইজৰ কাৰণে এই প্ৰসাদ বিতৰণ চলি আছে তো চাব পাৰি কিমান মানুহৰ ভিৰ হৈছে ইয়াত প্ৰসাদ ল'লোঁ মানে আমি 10জনে ল'লোঁ তো এতিয়া অকণমান এই প্ৰসাদটো লৈ অলপ ঘূৰিম আপোনালোকক দেখি আছোঁ তো চাই বনাই আছে তো এনেকৈ যাম মানে দেখুৱাই আছোঁ এইভাগে আৰাম ক'লা হা তো চাওকচোন ধুনীয়া বস্তু বনাইছে কি বনাইছে কেনে
এনেকৈ তো বঢ়িয়া এখন বেলেগ দোকান ধ্ৰুৱদাই কিন্তু বেলেগ দোকান দিছে এখন বেলেগ ষ্টাইলত দোকান দিছে একদম ক'ব লাগিলে ধ্ৰুৱদা এবাৰ ধ্ৰুৱদাক লগ কৰি দিয়ক দোকানখনৰ মালিকে হয় আমাৰ ধ্ৰুৱদা পাঠশালাৰ তো আহিব দোকানখনৰ অলপ বিশেষ নামটো কিয় এনে হ'ল নামটো বৰপেটা কনচেপ্টত বনাইছে বৰপেটা কনচেপ্টত তো বহুত ধুনীয়া আৰু নামটো অলপ ইউনিক নাম তো আহিব এইখন দোকানত মই দিছোঁ ধুনীয়াকৈ আহি যাব গাড়ী আপোনালোকক ক'ব গ'লে বহুত মানুহে হৈছে আৰু বহুত ডাঙৰ মেলা আহিব আপোনালোকে বহুত ধুনীয়া ঠাই আৰু 300 বছৰীয়া গাই আছোঁ এনেকৈ কিমান মই দেখুৱাম পাৰোঁ মানে কিমানেৰে পাৰোঁ আজি এনল চব খাদ্য মেলা আপোনাৰ আৰু বহুত ডাঙৰ এৰিয়া বেলেগ বেলেগ চিষ্টেমত পিজ্জাবিলাক বানি আছে তো চাব পাৰে একবাৰ দেখে দিছোঁ লগিন এটি মাটকা পিজ্জা হ'ব এটি কি হ'ব ইয়াত পিজ্জাটো দিয়া যাব এই পিজ্জাটো এনেকৈ ভৰি দিব মানে তো এটি মই ফাৰ্ষ্ট টাইমৰ কাৰণে আমাৰ ইয়াত দেখছোঁ এটি ফাৰ্ষ্ট টাইমৰ কাৰণে নেকি সকলোৱে আহিব ইয়াত দোকান এখনে হয় আহিব তো আমি ইয়াত বসছে সেইকাৰণে আহিলোঁ আৰু দোকানবিলাক বাৰ কাৰ্যসূচীখন চাই ল'ব আপোনালোকক মই ধুনীয়াকৈ দেখুৱাই দিছোঁ কমিটিৰ দাদা কেইজনমানক লাভ পাইছোঁ কমিটিৰ পৰা অকণমান মই সুধিম প্ৰশ্ন সুধিম তো 300 বছৰ হ'ল আৰু কাৰ্যসূচী কেইদিনীয়া তো দাদাৰ পৰা অকণমান জানি ল'ম অকণমান কৈ দিয়ক বজালী জিলাৰ উজানন্দৰ আগত অৱস্থিত শ্ৰী শ্ৰী ভোগেশ্বৰ মহাপ্ৰভুৰ থানখনি আজি এইবেলি 300 বছৰ পূৰ্ণ কৰিলে এই 300 বছৰ পূৰ্ণ হোৱাৰ পিছত আমি সেৱা সমিতিৰ তৰফৰ জৰিয়তে সেৱা সমিতিৰ উদ্যোগত 300 বছৰীয়া আবিৰ্ভাৱৰ প্ৰভুৰ আবিৰ্ভাৱৰ জয়ন্তী উদযাপন কৰিবলৈ লৈছোঁ আৰু এই 300 বছৰীয়া জয়ন্তী উদযাপন অনুষ্ঠানত বৰ্ণাঢ্য কাৰ্যসূচীৰে উল্লাস মালহেৰে ভোগালী বিহু উপলক্ষে সভা মহোৎসৱ উদযাপন কৰি অহা হৈছে এই সভা মহোৎসৱলৈ দূৰ দূৰণিৰ পৰা অশেষ ভক্তৰ সমাগম ঘটিছে এই কথা উল্লেখ কৰিব লাগিব যে এই অনুষ্ঠানলৈ এই সভা মহোৎসৱলৈ প্ৰতি বছৰে লক্ষাধিক অগণিত মানুহৰ সমাগম ঘটে আজি প্ৰায় কিমানমান মানুহ হোৱা এটা সম্ভাৱনা আছে ইয়াত আজিতো 2 লাখ মানুহৰ সমাগম পৰিলক্ষিত হৈছে আৰু পৰৱৰ্তী সময়ত আৰু আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে সভা মহোৎসৱ উদযাপন কৰি চলি থাকে বিশেষ আকৰ্ষণ স্বৰূপে এইবেলি সভা মহোৎসৱত এই 300 বছৰীয়া জয়ন্তী উদযাপন অনুষ্ঠানত আমাৰ জুবিন গাৰ্গ উপস্থিত থাকিব 5 মাঘৰ দিনাখন তেওঁৰ বৰ্ণাঢ্য গীতৰ অনুষ্ঠানেৰে সাংস্কৃতিক সন্ধিয়া মুকলি কৰা হ'ব তো আপোনালোকৰ মানে ইয়াত কেইদিনীয়া কাৰ্যসূচীৰে মানে অনুষ্ঠিত হৈছে এইবেলি আমি 7 দিনীয়া কাৰ্যসূচীৰে সভা মহোৎসৱ পালন কৰিবলৈ গৈছোঁ ধন্যবাদ দাদা একেবাৰে থেংক ইউ এইখিনি কোৱাৰ বাবে তো আহিব আপোনালোকে ভোগেশ্বৰ মন্দিৰত আহিব তো বহুত ওচৰতে আমাৰ বজালী অঞ্চলতে তো যিমান মানুহে চাইছে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে বেলেগ মানুহে ভিডিঅ'টো পায় আৰু ইয়াত 300 বছৰীয়া তো য'ত 300 বছৰ হৈছে চব ভাবক আমি ক'ত 300 বছৰ আগৰ পুৰণা এটা মন্দিৰ দেখিবলৈ পাইছোঁ আমাৰ সন্মুখত তো আপোনালোকে আহক দৰ্শন কৰক তো সেয়ে সেৱা জনাওক কেনে হেপী মাঘ বিহু দাদাও হেপী মাঘ বিহু চবকে ভৱিষ্যতে আহিবা নিমন্ত্ৰণটো দিলোঁ আমি আৰু 4 দিন আছে আহক আপোনালোকে
এনজয়। তো চাব যিমান সোনকালে বাৰু ভিডিঅ'টো এৰি দিম আপোনালোকৰ মাজত। তো ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দি দিব সেইটোৱে।